Hello everyone, welcome to our YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি অসম ভূগোলৰ কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। এইটো আমাৰ তৃতীয়টো পাৰ্ট। আপোনালোকে যদি আগৰ পাৰ্ট কেইটা চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা চাই ল'ব। গতিকে আহকচোন বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল পপুলেশ্যন ৱাইজ ৰেংক অফ আছাম এমং দ্য ষ্টেটছ অফ ইণ্ডিয়া ইজ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 15th। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে 15th। ইয়াৰ লগতে মনত ৰাখিব মাটিকালিৰ ফালৰ পৰা 16th ৰেংকত আছে অসম আৰু লিটাৰেচি ৰেটৰ ক্ষেত্ৰত 26th আছে অসম। হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ দ্য লাৰ্জেষ্ট? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ? এত দিয়া আছে মানাহ, বি নামেৰি, চি কাজিৰঙা, ডি ডিব্ৰু-চৈখোৱা। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চি নম্বৰটো শুদ্ধ উত্তৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 1090 বৰ্গ কিলোমিটাৰ। দ্বিতীয় স্থানত আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ মাটিকালি 950 বৰ্গ কিলোমিটাৰ। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ মাটিকালি 79 বৰ্গ কিলোমিটাৰ। হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক অফ আছাম হিমালয়া ৰেঞ্জ? অসম হিমালয় ৰেঞ্জৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ নামচা বাৰুৱা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বিকেম এ টাইগাৰ ৰিজাৰ্ভ? কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান টাইগাৰ ৰিজাৰ্ভ হিচাপে পৰিগণিত হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 2006। 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে। হুইচ অফ দ্য ফলোয়িং এৰিয়া ইন আছাম ইজ ন'ন ফৰ ফেৰাল হৰ্চেছ? অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰাৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ? তলৰ কোনখন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভূটান এণ্ড বাংলাদেশ। ভূটান আৰু বাংলাদেশৰ লগত অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে, মনত ৰাখিব। হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কোল ফিল্ড ইন আছাম? তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি মাকুম। নেক্সট কুৱেশ্যন, দ্য পাৰ্চেণ্টেজ অফ পপুলেশ্যন লিভিং ইন আৰ্বান এৰিয়াজ ইন আছাম একৰ্ডিং টু 2011 চেঞ্চাছ ইজ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান শতাংশ মানুহ চহৰত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 14% আৰু 86% মানুহ গাঁৱত বাস কৰে, মনত ৰাখিব। ছেক্স ৰেচিঅ' ৱাইজ দ্য ৰেংক অফ আছাম এমং দ্য ষ্টেটছ অফ ইণ্ডিয়া ইজ? লিংগ অনুপাত অনুসৰি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? অসমৰ স্থান হৈছে 16th, বি নম্বৰটো শুদ্ধ উত্তৰ। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অসমৰ সৰ্বাধিক চাহ বাগিচা ডিব্ৰুগড়ত আছে, ইয়াৰ মুঠ চাহ বাগিচাৰ সংখ্যা হৈছে 238। হুইচ ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে ডিগবৈ ৰিফাইনেৰী, এ নম্বৰটো শুদ্ধ উত্তৰ। ইয়াৰ লগতে মনত ৰাখিব ডিগবৈ 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। ডিগবৈ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। হুইচ অফ দ্য ফলোয়িং প্ৰডাক্টছ ইন আছাম হেভ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ? অসমৰ তলৰ কোনটো বস্তুৰ ভৌগোলিক সূচক GI টেগ আছে? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অল অফ দি এবভ। অসমৰ 11টা বস্তুৱে GI টেগ লাভ কৰিছে, সেইকেইটা হৈছে মুগা চিল্ক, তাৰপিছত আছাম অৰ্থডক্স টি, আছাম মুগা চিল্ক, কাৰ্বি আংলং জিঞ্জাৰ, তেজপুৰ লিচি
জহা ৰাইচ, বোকা চাউল, কাজি নেমু, চকুৱা ৰাইচ, জুডিমা আৰু শেহতীয়াকৈ আছামিজ গামোচা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট চেঞ্চাছ অফ আছাম ৱাজ কণ্ডাক্টেড? কোন বছৰত অসমৰ প্ৰথম লোকপিয়ল কৰা হৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 1872। Which of the following districts has the highest decadal growth in 2001-2011? 2001-2011 চনত তলৰ কোনখন জিলাৰ দহকীয়া বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি ধুবুৰী। ধুবুৰীৰ বৃদ্ধিৰ হাৰ আছিল 24.44%। Which of the following district has the lowest growth during 2001-2011 decade? 2001 পৰা 11 দশকৰ ভিতৰত তলৰ কোনখন জিলাত বৃদ্ধিৰ হাৰ সৰ্বনিম্ন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি কোকৰাঝাৰ। কোকৰাঝাৰৰ বৃদ্ধিৰ হাৰ আছিলে 5.2%। In Assam, only one city has municipal corporation. Which city is? অসমত মাত্ৰ এখন পৌৰ নিগম আছে, সেই চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি গুৱাহাটী। অসমৰ একমাত্ৰ গুৱাহাটীত পৌৰ নিগম আছে, মনত ৰাখিব। What percentage of the total population of India lives in Assam? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 2.6%। Which of the following districts has the highest population density? তলৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ দ্য প্ৰজেক্ট টাইগাৰ ইন মানাস নেশ্যনেল পাৰ্ক ৱাজ ষ্টাৰ্টেড? মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ কেতিয়া আৰম্ভ কৰা হৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 1973। Which is the first national park in Assam? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য 1905 চনত প্ৰতিষ্ঠা কৰা হৈছিলে। কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে 1974 চনত। 1985 চনত ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কাজিৰঙাক স্বীকৃতি দিয়ে। Which river flows through the northern part of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি ব্ৰহ্মপুত্ৰ। The Sandrubi Lake was formed in which year due to earthquake? কোন বছৰত ভূমিকম্পৰ বাবে চান্দুবি হ্ৰদ গঠন হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 12 জুন 1897। Next question, which department is engaged in mineral exploration in the state of Assam? অসম ৰাজ্যত কোনটো বিভাগ খনিজ অন্বেষণৰ কামত নিয়োজিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং, অৰ্থাৎ ভূতত্ত্ব আৰু খনি সঞ্চালকালয়। ইন হুইচ ইয়েৰ ৱেল ৱাজ ফাৰ্ষ্ট ড্ৰিল্ড ইন আছাম? কোন বছৰত প্ৰথম অসমত তেল খনন কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ বিভিন্ন কিতাপত বেলেগ বেলেগ দিয়া আছে। উইকিপিডিয়াৰ মতে 1866ত, অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'ব ডি। আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল, হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনেৰী ইন আছাম? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হ'ল? অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ, মনত ৰাখিব। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।